ছোৱালীবিলাকক মই এই ফেচবুকত দেখিছোঁ মই ধেমাজি ছোৱালীবিলাক মই কিবা ভাল পাতি আছে দেই পাতিলে মন এটা আমাৰো লাগে এনেকৈ হাঁহি ফূৰ্তিকৈ থাকক খুব ভাল লাগিল আপোনালোকৰ মাজলৈ আহি এনেকুৱা এটা পৰিৱেশ মই সঁচাকৈ এই বহাগ মাহত পোৱা নাছিলোঁ মই পুনৰবাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰত্যেককে ধন্যবাদ জনাইছোঁ মোক আহি এইখিনি সুবিধা দিয়াৰ বাবে জাতি বিভিন্ন ফালৰ পৰা আজি সংকটত পৰিছে গতিকে প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াই বিহু কেৱল নাচ গান বুলি নেভাবি জাতীয়তাবোধ বা জাতীয় চেতনাৰ যিটো অনুভৱ তাক বিহু বুলি ভাবে কিন্তু সময়ত জীৱনৰ বিহুক জীয়াই ৰাখিব লাগিব অসমীয়াৰ অস্তিত্বক জীয়াই ৰাখিব লাগিব তেতিয়াহে আমি অসমীয়া জাতিটো জীয়াই থাকিম সেইখিনিকে কৈ মই আৰু শেষত আমাৰ বড়ো নৃত্য অসমত প্ৰদৰ্শন কৰিব বাইদেৱে বড়ো টিমটি ৰৈ আছে বিহুপ্ৰেমী সাংস্কৃতিপ্ৰেমী ৰাইজৰ আমি পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ জনগোষ্ঠীয় কৃষ্টি সমাৰোহৰ পাছতেই আমি স্থানীয় শিল্পীসকলৰ দ্বাৰা ভিন্ন কৰি গীত মাত প্ৰদৰ্শন কৰাম সকলো দৰ্শকৰ পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ ইতিমধ্যে আমাৰ হাজং কৃষ্টি দলৰ মাজত আমাৰ দুয়োগৰাকী মহাময়ী অভিনেত্ৰী বৰষাৰণী বিষয়া আৰু পৰিস্মিতা কলিতাৰ নৃত্য প্ৰদৰ্শন কৰি আছে সকলো ৰাইজকে আমি সহযোগিতা কামনা কৰিছোঁ খন্তেক সময়ৰ পাছতে জনগোষ্ঠীয় কৃষ্টি সমাৰোহ অন্ত পৰিব আমাৰ মাজত দেউৰী কৃষ্টি দল আছে নেপালী কৃষ্টি দল আছে আমি তেখেতসকলৰ মাজতে অলপ নৃত্য প্ৰদৰ্শন কৰিবলৈ আমি দুয়োগৰাকী অভিনেত্ৰীক অনুৰোধ জনাইছোঁ